हेलो फ्रेंड्स नमस्कार मनोज बर्मन यूट्यूब चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই বনাম গাহৰিৰ মাংসৰ লগত লাই শাক। বজাৰত প্ৰথম দিনাই লাই শাক পালো 20 টকাৰ লৈছে মুঠি লৈ আহিলো বাগমাৰা বজাৰৰ পৰা। এতিয়া শাকখিনি ধুনীয়াকৈ ধুই লৈছো পৰিষ্কাৰকৈ বালি থাকে শাকত বহুত। আৰু মাংসখিনিও ধুনীয়া কৰি ধুই লৈছো ৰেডি কৰি লৈছো জলকীয়া আৰু ধনিয়া একদম ৰেডি কৰি লৈছো। আৰু গেছটো ধুনীয়াকৈ মুছি লৈছোঁ। এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ কাটি একদম ৰেডি কৰি লৈছোঁ। চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আলু তাৰপিছত এইখিনি আদা নহৰু গাহৰি বইল কৰি লৈছোঁ। আপোনাৰ এতিয়া তেলটো বহাই দিছোঁ। গাহৰি মাংসত বেছি তেল নালাগে, তেল থাকেই গাহৰিত। বইল কৰি উলিয়াই দিয়া হৈছে, তথাপিতো তেল থাকিয়ে যায় অলপ। ধুনীয়া কৰি ৰেডি কৰি লৈছোঁ। মই খানা বনালে আগত ৰেডি কৰি ল'ম গোটেইখিনি বস্তু। এতিয়া পিঁয়াজটো কাটি লোৱা পিঁয়াজখিনি বহাই দিছোঁ ধুনীয়াকৈ। চাই থাকিব ভিডিঅ'টো। লাই শাক আজি বজাৰত প্ৰথম ওলাইছে, 3 দিনৰ পৰা বজাৰত বিচাৰি আছোঁ, পোৱা নাই। গাহৰি সদায় পায় কিন্তু লাই শাক নাপায়, আজি প্ৰথম দিনেই পাইছোঁ। আপোনালোকৰ ফালে লাই শাক ওলাইছে যদি জনাবচোন কমেণ্ট কৰি। এতিয়া মছলা অলপ দিছোঁ। মছলাটো ভাজাতে দি দিওঁ মই, ফ্ৰাই কৰি। এইটো গৰম মছলা হয়, গৰম নহয়, এইটো মিট মছলা হয়। আৰু গেছটো জুইটো অলপ কমাই দিলোঁ। পিঁয়াজটো অকণমান ফ্ৰাই কৰি লাল হোৱালৈকে। এতিয়া মিট মছলা কম দিওঁ মছলা, এনে নাম মাত্ৰা দেখা পাইছে আপোনালোকে। নিজৰ পচন্দ অনুসৰি মছলাবিলাক দিব পাৰে আপোনালোকে। ফ্ৰাই কৰোঁতে দিব লাগে, তেতিয়া মছলাটো আপোনাৰ গোন্ধটো নাথাকে বেছি, ইমান ভাল লাগে খাই। লাষ্ট টাইমত মছলাটো দিলে ভাল নালাগে। এতিয়া ধুনীয়া কৰি আদা নহৰুখিনি বহাই দিলোঁ। চাই থাকক আপোনালোকে, একদম ধুনীয়া একদম। লাইৰ পাতৰ লগত ফ্ৰাই হৈ গ'ল ধুনীয়াকৈ, ধুনীয়া গোন্ধ আহিছে। চাই লওক আপোনালোকে, দেখিয়ে গম পাইছে চাগে বস্তুটো একদম ধুনীয়া। এতিয়া পানী দি দিলোঁ আৰু আপোনাৰ 20 মিনিটমান উতলাম এতিয়া ধুনীয়াকৈ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। যদি ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব, মনোজ বৰ্মন চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই ধুনীয়া উতলাই আহিছে। লাষ্ট টাইমত ধনিয়াটো দিব বাকী আছে, চব দিয়া হৈ গ'ল। একদম ধুনীয়া গোন্ধ আহিছে। চাই থাকক ভিডিঅ'টো শেষলৈকে।